ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমে সকলোকে মোৰ ইউটিউব চেনেল বপিএছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছোঁ পথাৰত, মানে কঠীয়া চাবলৈ আহিছোঁ। কঠীয়া মাটি যিহেতু বোকা দিবলৈ হৈ গ'ল, দেখিছে আগৰ ভিডিঅ'ত। এতিয়া তাকে নিওঁ, হাতে নে নেখাতে চাওঁ। কঠীয়া সৰু মানে চাপৰ হৈ আছে আৰু নৰুলেও পিছত মানে পানীখিনি বেছি দ হৈ যায়গৈ। তাকে কি কৰিলে ভাল হয় চাওঁ। একদম সাংঘাতিক ৰ'দ, সাংঘাতিক ৰ'দ, চকু মেলিব পৰা নাই। কি ক'ব, অৱস্থা নাই, কেনেকৈ থাকোঁ গোটেই দিনটো এই পথাৰত কঠীয়া তুলি। চিন্তনীয় বিষয় হৈছে আৰু ৰাস্তাটো ইমান দূৰ, আহোঁতে ভাগৰ লাগি যায়। এতিয়া তাকে চাই আছোঁ, মানে কঠীয়া ভাগ কেইবাটাও, কোনখিনি দি আমাৰ হয় সঠিককৈ জানিলেহে। চকু মেলিব নোৱাৰা সাংঘাতিক ৰ'দ। ভিডিঅ'টো একদম চাব দেই। বহুত দিন ভিডিঅ' দিয়া নাই, বেলেগ কামত ব্যস্ত, তথাপিও উপায় নাই, ভিডিঅ'টো দিম। আৰু নেক্সট ভিডিঅ' আহি আছে, বৰ্তমান এইখিনিকে চাই থাকক। আৰু যিসকলৰ কঠীয়া এনেধৰণে চাপৰ হৈ আছে, উপায় নাই, ৰুবতো লাগিবই। কষ্ট অলপ কৰক, ৰুৱক, কমেণ্টছ কৰিব ৰোৱা বোৱা হৈছেনে নাই। আমাৰ ফালে আৰম্ভ হৈছেই, প্ৰায় কিছুমানে শেষে কৰিছে, কিছুমানে আৰম্ভ হৈছে। কঠীয়াখিনি অলপ চাপৰ হৈ আছে, তাকে কি কৰা যায় চিন্তা চৰ্চা কৰি অলপমান দুডালমান উঘলি লৈ যাওঁ, চাওঁগৈ হাতে নেখাতে, তাৰপিছত উঘলিমহি আৰু ৰুম দেখাম ভিডিঅ'ত।